কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ জৰুণৰণ কৃষ্ণৰ চৰণে লৈলো আমাৰ এই হুঁচৰিৰ মেইন প্ৰধান লক্ষ্য হ'ল আমাৰ চুবুৰীত এটি মন্দিৰ 1919 চনতে স্থাপিত 1919 চনত স্থাপিতৰ পিছত আমি খেৰ বাহৰ আছিল তাৰপিছত অকণমান পৰ্যক্ৰম হ'ল আমাৰ মন্দিৰটোৰ বৰ্তমান নামঘৰটো আমাৰ সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি অকণমান বাকী আছে যদিও আৰু আমাৰ মণিকূট নিৰ্মাণৰ অৰ্থে আমি খুব অহৰহ আজি এবছৰ চেষ্টা চলাই আছোঁ সেই অকণমান কিবা ধন আমি অকণমান জমা কৰিছোঁ আমাৰ ৰাইজৰ পৰা বা বিভিন্ন ব্যক্তিৰ পৰা এতিয়া আমি এইবেলি আমাৰ মানে প্ৰচেষ্টা এইটোৱে যে হুঁচৰি দলেৰে আমি মানুহৰ ঘৰত 2-4জনৰ পইচা কালেকশ্যন কৰিব যাওঁৰ পৰা আমি হুঁচৰি হৈ তেওঁলোকৰ তাত আশীৰ্বাদ দিব আহিছোঁ প্লাছ আমাৰ মন্দিৰৰ ক্ষেত্ৰত তেওঁলোকে যেন আমাক আশীৰ্বাদ দিয়ে তাৰ বাবে তেওঁলোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ মন্দিৰটো নিৰ্মাণৰ মানে প্ৰধান লক্ষ্য মই উঠিছোঁ এড্ৰেছটো আমাৰ গাঁও মানেগুচি বৰহমপুৰ জিলা দৰং অসম কিন্তু আমাৰ সেইখিনি ঠাই আমাৰ কলিতাপাৰা বুলি কয় যিহেতু কলিতা আমাৰ সুদূৰ টঙলাৰ কলিতাপাৰাৰ পৰা তিনিজনমান মানে ব্যক্তি আহি তাতে প্ৰথম বাসস্থান কৰিছিল আৰু সেই বাসস্থান কৰি পৰ্যায়ক্ৰমে ইটো সিটোকে মানুহ আহি আমাৰ সেইখিনি চুবুৰীৰ মানে বাটগুচিৰ এই কলিতাপাৰা চুবুৰীটো সেই 3জন ব্যক্তিৰ নামত আমাৰ সেই ঠাইখিনিক এতিয়াও কলিতাপাৰা বুলি জনা যায় মঙলদৈ আপোনাৰ মঙলদৈ আমাৰ মৌজাটো সৰাবাৰী